নমস্কাৰ বন্ধুসকল, ট্ৰেডিং যাত্ৰাৰ আন এটি খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক খুব ভালে কুশলে আছে। আজি আমি আলোচনা কৰোঁ ট্ৰেডিং কিয় কৰিব লাগে বা ট্ৰেডিং অন্য জীৱিকাতকৈ কিয় ভাল বুলি আমি ভাবোঁ। মই যদি কওঁ আমেৰিকাত ট্ৰেডিং কৰাৰ যিটো হাৰ হয়তো 16%ৰ পৰা 25%ৰ ভিতৰত, কিন্তু আমাৰ ভাৰতবৰ্ষত ইয়াৰ হাৰ 3 পৰা 5-6ৰ ভিতৰত দেখা যায়। তাৰ মানে আমি ট্ৰেডিঙৰ বিষয়ে খুব কম আলোচনা কৰোঁ, খুব কম জানো, খুব কম কৰোঁ। গতিকে বাহিৰৰ দেশত ট্ৰেডিঙক ইমান গুৰুত্ব কিয় দিয়া যায়? নিশ্চয় এইটো এটা ভাল উপাৰ্জন কৰা ব্যৱস্থা হ'ব পাৰে, কিন্তু আমাৰ ইয়াত ইয়াৰ শিক্ষামূলক কোনো ধৰণৰ আলোচনা নহয়। গতিকে কোনো পাঠ্যক্ৰমতো অন্তৰ্ভুক্ত নাই কাৰণে আমাৰ ইয়াত কৰাটো অকণমান কম হয়। মই যদি কওঁ ট্ৰেডিং কি কাৰণে ভাল, মই কেইটামান পইণ্ট আপোনালোকক কওঁ। ট্ৰেডিং কৰিবলৈ আপুনি ক'তো যাব নালাগে। আপুনি নিজৰ ঘৰত থাকিয়ে ঘৰৰ ভাত খাই কৰিব পৰা এটা ব্যৱসায়, 1 নম্বৰ। 2 নম্বৰ, আপুনি যিকোনো স্থানত বা যিকোনো ঠাইত কেতিয়াবা ফুৰিবলৈ গৈছে, কেতিয়াবা ক'ৰবাত কিবা কামত গৈছে, ক'ৰবাত বিয়া সভাত নিমন্ত্ৰণ ৰক্ষা কৰিব গৈছে, যিকোনো ঠাইত আপুনি গৈছে তাতো আপোনাৰ এই কাম বন্ধ নহয়, আপুনি কৰি থাকিব পাৰিব। আপোনাৰ চহৰত বানপানী হৈছে, অসম বন্ধ হৈছে, ধৰি লওক কিবা আন্দোলন হৈছে, যিকোনো কিবা পৰিস্থিতি হৈছে, আপুনি আপোনাৰ কাম সুকলমে কৰি ল'ব পাৰিব। আপোনাৰ কাম ক্ষতি নহয়। ধৰি লওক আজি মই ডিউটিলৈ ক'ৰবাত যাব লাগে, ৰাস্তা যদি কিবা কাৰণত যদি 4 ঘণ্টা জাম হৈ যায়, মই মোৰ ডিউটিলৈ হয়তো যাব নোৱাৰিব পাৰোঁ, কিন্তু ট্ৰেডিং আপোনাৰ বন্ধ নহয়। আমি দেখোঁ আমাৰ চহৰত কেতিয়াবা পানী হৈ মেলি এসপ্তাহলৈকে বন্ধ হয়, দোকান পোহাৰ সকলো বন্ধ হৈ যায়, সকলো ব্যৱসায় বন্ধ হৈ যায়, কিন্তু আমাৰ ট্ৰেডিং চলি থাকিব। তাৰপিছতে আপুনি যদি কিবা উপায়েৰে যদি ধন উপাৰ্জন কৰে, সকলো মানুহে গম পাই যায় আপোনাক যে এখেতে আমুকটো কৰিছে, ইমান ডাঙৰ দোকান এখন খুলিছে, এখেতৰ বহুত পইচা আছে। হয়তো তেখেতে লছতো থাকিব পাৰে, কিন্তু তেওঁলোকক মানুহে মানে বহুত ডাঙৰ প্ৰফিট কৰিছে বা বহুত ধন আহৰণ কৰিছে বুলি তেওঁলোকে আপোনালোকক ধৰি লয়। কিন্তু আপুনি যদি ট্ৰেডিং কৰে, আপোনাক কোনো গম নাপায় আপোনাৰ উপাৰ্জন কি হৈ আছে। অকল আপোনাৰ CA জনে গম পাব, আপোনাৰ বেংকাৰে গম পাব, আদাৰৱাইজ আপোনাক কোনোৱে ধৰিব নোৱাৰে। এইটো এটা ইয়াত মানে ছেফটি এণ্ড ছিকিউৰিটিৰ কথা ফালৰ পৰা ক'লো, ইয়াত এইখিনি এটা সুবিধা আছে যে কোনো আপোনাক গম নাপায়। দ্বিতীয়তে আপোনাক মই ক'লো, তৃতীয় বা নেক্সট যদি মই ক'ব যাওঁ, ট্ৰেডিং কৰিবলৈ আপোনাক বোলে প্ৰথমতে বোলে 20 লাখ টকা এটা লাগে। ছাপ'জ মই ৰেষ্টুৰেণ্ট এখন খুলিব বিচাৰিছোঁ, মোক 10 লাখ টকা এটা লাগিব। ট্ৰেডিঙত এনেকুৱা ধৰণৰ কোনো মূলধনৰ প্ৰয়োজন নহয়। প্ৰথমতে আপুনি 50,000ৰ পৰা 1 লাখৰ পৰাও কৰিব পাৰে, আৰম্ভ কৰিব পাৰে। আৰু বোলে আপোনাক আমি যদি ৰেষ্টুৰেণ্টে খোলোঁ, যদি উদাহৰণস্বৰূপে যদি কওঁ, ৰেষ্টুৰেণ্ট খুলিবলৈ আমি এখন দোকান ল'বলগীয়া হ'ল, তাতে ছিকিউৰিটি মানি দিলোঁ, মাহে ভাড়া দিলোঁ, ইত্যাদি খৰচ আমাৰ ইয়াত ট্ৰেডিঙত নাই। আপুনি নিজৰ ঘৰত কৰিব, আপোনাৰ কোনো ধৰণৰ ভাড়া ৰুম নালাগে, ৰেণ্ট দিব নালাগে, আপুনি লেপটপ এটাতে ধুনীয়াকৈ কৰিব পাৰিব। আপোনাক লেপটপ আৰু ইণ্টাৰনেট, এই দুটা, আপোনাৰ লেপটপৰ যদি নাই, আপুনি যদি দক্ষ ট্ৰেডাৰ হয়, আপোনাক মোবাইলতে আপুনি কাম কৰিব পাৰিব। কিন্তু মই যিসকলে নতুনকৈ শিকিছে বা শিকিব বিচাৰিছে, তেওঁলোকক মোবাইলত কৰিবলৈ মই ছাজেষ্ট নকৰোঁ। গতিকে এইটো এটা ভাল হয়। আৰু আপুনি ট্ৰেড কৰি যিখিনি উপাৰ্জন কৰিব,
এইখিনি সম্পূৰ্ণ হোৱাইট মানি ইয়াত কোনো ধৰণৰ আপোনাক কোনো কোৱেশ্চন নকৰে আপুনি এইখিনি টকা ক'ত পালে কিয়নো আপুনি ট্ৰেডিং কৰাৰ লগে লগে গভৰ্ণমেণ্টে KYC কৰি মেলি আপোনাক গোটেইখিনি একাউণ্ট খোলাই গতিকে আপোনাক কোনো কোৱেশ্চন নকৰে যে এই টকাখিনি ক'ৰ পৰা আহিলে আপুনি ভয় খাব নালাগে আপুনি যিমানে টকা আহৰণ কৰক আপোনাক টেক্স কাটি আহিব আপুনি ধুনীয়াকৈ টকাখিনি উপভোগ কৰিব পাৰিব আপোনাৰ নিজৰ ইচ্ছামতে ইনভেষ্ট কৰিব পাৰিব আৰু শেষত যদি কওঁ ট্ৰেডিং আপুনি যদি কৰে আপুনি ফ্ৰী থাকিব আপোনাৰ কোনো ধৰণৰ বান্ধোন নাথাকে আপুনি আজি মন নগ'ল আজি নকৰোঁ আৰু আপুনি যদি হস্পিটেলত আছে আপুনি যদি শুই আছে আপুনি ধৰি লওক এনেকুৱা এটা অৱস্থাত আছে আপুনি কথা পাতিব পৰা অৱস্থাত যদি আছে আপুনি হস্পিটেলতো ট্ৰেডিং কৰিব পাৰিব গতিকে ইমান ভাল এটা ব্যৱসায় য'ত আপোনাৰ কোনো ধৰণৰ ব্যাঘাত নজন্মে কামটো কৰিবলৈ আপুনি ৰাতি কৰিব পাৰে আপোনাৰ যদি ৰাতি টাইম হয় ৰাতি কৰক দিনত পাৰে দিনত কৰক আৰু এই ব্যৱস্থাটো 24 ঘণ্টাই ক'ৰবাত নহয় ক'ৰবাত চলি থাকে কোনোবা এখন বজাৰ আপোনাৰ কাৰণে 24 ঘণ্টাই খোলা থাকে গতিকে আপোনালোকে এই ব্যৱসায়টো এইটো কাৰণে মই ক'ব বিচাৰোঁ যে বহুত ভাল ব্যৱসায় আপোনাৰ যদি জ্ঞান থাকে এই বিষয়ত আপুনি যদি ক'ৰবাত শিকি মেলি কৰে আপুনি সময় দিব লাগিব ইয়াৰ কাৰণে গতিকে এইখিনিতে মই অনুকিয়াই থওঁ যে আমাৰ ফিউচাৰ ট্ৰেডিং হাবৰ নামভৰ্তি চলি আছে আমাৰ বেচ ষ্টাৰ্ট হৈ গ'ল আৰু পৰৱৰ্তী বেচৰ কাৰণে নামভৰ্তি হৈ আছে আপোনালোকে যদি ইচ্ছা কৰে শিকিবলৈ তেনেহ'লে আমাৰ চেনেলৰ ডেছক্ৰিপশ্যনত আমাৰ মোবাইল নম্বৰ আমাৰ ইমেইল ID সকলো দিয়া আছে আপোনালোকে যোগাযোগ কৰিব আমি অন্যতকৈ বহুত সুলভ মূল্যত আমি শিকাওঁ গতিকে আপোনালোকে আহিব আৰু আমি লাইভ মাৰ্কেটৰ ওপৰত শিকাওঁ গতিকে আমি কোনো ধৰণৰ আপোনালোকক মিছা প্ৰলোভন নিদিওঁ আপোনালোকে নিজে দেখিব কি হয় কি নহয় কেনেকৈ হয় গতিকে ইয়াকে কৈ মই আজি অনুষ্ঠানটো সামৰিছোঁ আপোনালোকে আমাৰ চেনেল লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন টিপি থ'ব যাতে ইয়াৰ পৰৱৰ্তী ভিডিঅ' আপুনি চবতকৈ আগত পায় ধন্যবাদ